বন্ধুসকল আমি গৈ আছিলোঁ কাৰ্বি আংলঙৰ এখন ভিতৰুৱা অঞ্চললৈ। তো ভিতৰ মানে বহুতেই ভিতৰ, বহুতকেইখন পাহাৰ পাৰ হৈ এই গাঁও এখন পালোগৈ। গাঁওখন আপোনালোকে চাব, ইমানেই ধুনীয়া সৌন্দৰ্যময় পৰিৱেশটো দেখিছে আপোনালোকে, সৰু সৰু পাহাৰ। তো সেইবিলাক আপোনালোকে দেখিছে, কিমানেই ধুনীয়া লাগিছে। আৰু ৰাস্তাটো চাওকচোন, ইমানেই ধুনীয়া ৰাস্তাটো। আৰু বন্ধুসকল ৰাস্তাটোৰ ছাইডতে এখন নদী বৈ আহিছে পাহাৰৰ পৰা। ইমানেই চাফা পানী দেখিছে আপোনালোকে। নদীখন বেছি দ নহয় বাৰু, বামেই, কিন্তু বালি আৰু শিলগুটিয়ে ভৰপূৰ নদীখনত। তো আপোনালোকে দেখিছে নদীখন, বালি আৰু শিলগুটি দমে দমে শিলগুটি গোট খাই আছে। মানে বাৰিষা চাগে শিলগুটিবিলাক পাহাৰৰ পৰা নামি আহে চাগে পানীৰ লগত। তো মই দেখি ৰ'বই নোৱাৰিলোঁ, নামি গ'লোঁ, মুখ হাত ধুলোঁ। তেওঁলোকে দেখিছে ইমানেই ধুনীয়া লাগিছে পৰিৱেশটো নহয়, আৰু একেবাৰে নিজান পৰিৱেশটো। চৰাই চিৰিকটিৰো মাত নাই, মানুহৰো মাত নাই। ক'ত গ'ল মানুহ বা চৰাই চিৰিকটি ক'ব নোৱাৰিম আৰু এই ক্ষেত্ৰত। একেবাৰে মাত নাই, মানে একেবাৰে নিজান। গাড়ী ঘোঁৰাটো নায়েই, একেবাৰে ভিতৰুৱা জেগা। তো মোৰ লগৰজনেও নামি গ'ল, তেওঁ ৰ'ব নোৱাৰিলে, মুখ হাত ধুলেগৈ গৈ পেলাই। চাওকচোন পৰিৱেশটো ইমানেই ধুনীয়া লাগিছে, কিবা এটা ভাল লাগে পাহাৰীয়া অঞ্চলৰ পৰিৱেশবিলাক। নিজৰা পানী পাই মানে পানীৰ পৰা উঠিবলৈ মন নকৰা হ'ল, অকল মুখ হাত ধুয়ে থাকে। তো বন্ধুসকল আজিলৈ ভিডিঅ'টো ইমানেই আছিলে। যদি ভিডিঅ'টো চাই ভাল পালে লাইক এটা কৰি দিব। ধন্যবাদ।